Accordingly, মই ৰেজিগনেশ্যন দিছোঁ, মই ইস্তফা দিছোঁ। 4 তাৰিখৰ দিনা সন্ধ্যা এখন কাগজ পাইছোঁ, মই চিঠি এখন পাইছোঁ এজন RTI এপ্লিকেণ্ট এজনৰ পৰা, আবেদনকাৰী এজনৰ পৰা। তেওঁ লিখিছে যে আপোনাৰ তেওঁ প্ৰায় কৰি থাকে RTI আৰু অকণমান সুস্থ মগজুৰ মানুহ যেন লাগে মোৰ বোধ হয়। তেওঁ লিখিছে যে আপুনি স্বচ্ছতাৰে কঠোৰকৈ বেয়া মানুহখিনিৰ বিৰুদ্ধে কাম কৰিছে বা পাব্লিক অথৰিটিসকলৰ আপুনি যি কঠোৰ নিৰ্দেশনাৰে স্বচ্ছতা আনয়নত সহায় কৰিছে, আমি বহুত কৃতজ্ঞ। আপোনাৰ ওপৰত আমাৰ পূৰা বিশ্বাস আছে। যাই কি নহওক, এখন আমি নতুনকৈ RTI কৰিছোঁ, কেইবাটাও ডিপাৰ্টমেণ্টৰ বিষয়ে, যাৰ পৰা শ্যামকানু মহন্তকে ধৰি কেইবাটাও নাম কৈছে, বাকী কেইবাটাও বেলেগ বেলেগ অনুষ্ঠানৰ কথাও কৈছে। তেওঁলোকে যিখিনি বিত্তীয় সাহায্য অসম চৰকাৰৰ পৰা পাইছে, তাৰ বিষয়ে আমি এটা RTI কৰিছোঁ। আৰু আপুনি যেনেকৈ অন্যবোৰ ক্ষেত্ৰত ইমান নিৰপেক্ষভাৱে কাম কৰি আছে, এই ক্ষেত্ৰতো আপুনি তেনেধৰণেই কাম কৰিব বুলি আমি আশা কৰিছোঁ। আৰু ইত্যাদি ইত্যাদি তেনেকৈ লিখিছে। তেতিয়া সেইটো 4 তাৰিখে সন্ধ্যা পাইছোঁ সেইখন চিঠি। লগে লগে 5 তাৰিখে মই মাননীয় মহামহিম ৰাজ্যপাল, কাৰণ মই ৰাজ্যপালৰ অধীনত কাম কৰোঁ, এই তথ্য আয়ুক্তই মহামহিমৰ ৰাজ্যপালৰ অধীনত কাম কৰে, তেখেতৰ ওচৰত গৈ এই চিঠিখন কুইকলি ড্ৰাফ্ট কৰি পেলাই তাত মই সেই কথাকেইটাকে লিখিছোঁ যে এখন চিঠি পাইছোঁ। দ্য লেটাৰ ছাজেষ্ট ডেট এপ্লিকেণ্টে এখন RTI চিফ ছেক্ৰেটাৰীলৈ লিখিছে about the financial assistance accorded by various departments of the government of Assam to various individuals, organizations, including Sri Shyamkanu Mohanto. সেই চিঠিখনত তেওঁ উল্লেখ কৰিছে, while appreciating my integrity, মোৰ কথা তেওঁ লিখিছে, and impartiality as the SCIC, the letter has appealed to me to maintain such professionalism while dealing with the RTI application pertaining to Shyamkanu Mohanto. তেওঁৰ ক্ষেত্ৰতো যাতে এনেধৰণে আপুনি কৰে। It is also a fact that Shyamkanu Mohanto is currently in judicial custody. মই সেইটো কথা মেনশ্যন কৰিছোঁ। লাষ্টত কৈছোঁ, in order to uphold the highest tradition of impartiality, transparency and good governance exhibited in the RTI Act and the Constitution of India, I consider it to be in the fitness of things to demit my office so that no doubts or inferences may be cast in the administration of justice pertaining to the instant RTI petition. যাতে কোনো সন্দেহ বা এনেকুৱা ধৰণৰ অনাহক চিন্তাৰ হেৰি নহয়, গতিকে তাৰ কাৰণে মই মোৰ অফিচটো ডেমিট কৰিবলৈ বিচাৰিছোঁ আৰু একৰ্ডিংলি মই ৰেজিগনেশ্যন দিছোঁ, মই ইস্তফা দিছোঁ।